মই তোৰ মনৰ কথা কেনেকৈ জানিম তই কি ভাবিছ? মই ভগৱান নেকি তোৰ মনৰ কথা জানিবলৈ? কি ক'বলৈ বিচাৰিছ ভালকৈ ক। ঐ গজেন, মোৰ ভয় লাগিছে বে। মলাইৰ লগত বেলেগ কিবা কিবি হোৱা নাইতো? বেলেগ কিবা কিবি মানে? সি যে মানুহটোও নাই আৰু চেণ্ডেল পাতো ইয়াতেই পৰি আছে, আৰু এই গাড়ী চকাৰ চিনকেইটা চাই তাৰ এক্সিডেণ্ট হোৱা নাইতো? হে গুণৈ, তই কওঁতেহে মই এতিয়া কথাটো ভাবিছোঁ। হ'ব পাৰে দেই, কথাটো নোহোৱা নহয় কিন্তু। নহ'লে তাক কিডনেপ কৰা নাইতো? ধৰি বান্ধি নিওঁতে তাৰ চেণ্ডেল পাতো পৰি থাকি গ'ল। হে সেইটো হ'ব পাৰে দেই, কথাটো নোহোৱা নহয় কিন্তু। ঐ গজেন, এম্বুলেঞ্চখনক মলাইকে নিয়া নাইতো? হ'ব পাৰে দেই। ঐ গুণ, ব'ল ব'ল ব'ল, সিহঁতৰ ঘৰৰ পৰাই আহোঁগৈ ব'ল। খুৰী কেনি যাব ৰে? তোমালোকে আমাৰ পিংকুক দেখিছিলা নেকি? নাই নাই, ক'তো দেখা নাই। সি স্কুলহে গৈছিল চাগে। পাই স্কুললৈ গৈছিলে। স্কুলটো অথনি ছুটি দিলে। মই মাষ্টৰলৈ ফোন কৰিলোঁ, তেওঁ স্কুলৰ পৰা আহিল বুলি ক'লে নহয়। পিংকু মানে ঘৰ পোৱাহি নাই? নাই পোৱাহি আকৌ। গজেন, তুমি ক'ৰবাত বিচাৰাচোন যোৱা। খুৰী আমি বিচাৰিম, আপুনি ঘৰলৈ যাওক। কিন্তু বেছি দিগদাৰ হ'লে আকৌ পুলিচত কেছ এখন লিখাব লাগিব। হ'ব বাৰু। ঐ মলাই, মলাই মলাই, ঐ মলাই। গুণ আৰু গজেন, তোমালোক আহিলা? খুৰী মলাই নাই নেকি? মলাইচোন তোমালোকক বিচাৰি দুপৰীয়া ওলাই গ'ল। আমিচোন আজি তাক দিনটো দেখা নাই। সি আজি আমাৰ ওচৰলৈ যোৱা নাই নহয়। তেতিয়াহ'লে ক'ত গ'ল? ৰমলা খুৰীহঁতৰ পিংকু আজি স্কুলৰ পৰা ঘৰ পোৱাহি নাই, মলাইও নাই। এখন কি হৈছে? মোৰ ল'ৰাটো ক'ত গ'ল? কি হ'ব এতিয়া? খুৰী আপুনি টেনশ্যন নল'ব, আমি বিচাৰিম নহয়। আপুনি ঘৰত থাককচোন দেই, আমি বিচাৰোঁ ৰ'ব তাক। গজেন, যোৱাচোন যোৱা, তোমালোকে তাক বিচাৰাগে। ক'তনো গ'ল সি? খুৰী আমি বিচাৰিম নহয়, আপুনি চিন্তা নকৰিব। ব'ল গুণ, তাক বিচাৰোগে। ব'ল। গুণৈ, তই কোৱা ঘটনাটোকে হৈছে নেকি? মোৰ সন্দেহ হৈছে। কোনটো, এক্সিডেণ্টটো নে কিডনেপটো? কিডনেপ। ময়ো সেইটোৱে সন্দেহ কৰিছোঁ। গুণ, আচল গৰ্বৰটো ক'ত হৈ আছে তই গম পাইছ নাই? নাই পোৱা? ক'ত? অথনি যোৱা সেই এম্বুলেঞ্চখন। কেনেকে? অথনি যোৱা সেই এম্বুলেঞ্চখনৰ বাহিৰে আন কোনো এখন গাড়ী স্পীড যোৱা নাই আজি। আৰু এম্বুলেঞ্চখন যিটোহে স্পীডত গৈছে, সেইটো স্পীডত যদি ক'ৰবাত ফটকৈ ব্ৰেক মাৰি দিয়ে নহয়, ৰাস্তাত টায়াৰৰ চিন অলপ হ'লে বহিবই। কথাটো এতিয়াহে বুজিছোঁ। সেইটো কাৰণে মলাই চেণ্ডেল পাত পোৱাৰ জেগাত গাড়ী চকাৰ চিন আছে। একদম ঠিক ধৰিছ। এতিয়া আমি প্ৰথমতে কি বিচাৰিব লাগিব গম পাইছ নাই? এম্বুলেঞ্চ। গুণ, এইটো ৰাস্তা ক'ত গৈছে? আমাৰ দেউতাই কোৱা মতে এইপিনে পুৰণা ফেক্টৰী এটা আছে। ফেক্টৰীটোত কাম চাম হয় নাই বাৰু? এনে মানুহ চানুহ আহেনে? নাই নাই, এইটো চৰকাৰে বন্ধ কৰি দিলে পুৰা। ইয়ালৈ কোনো মানুহ অহা যোৱা কৰিব নোৱাৰে। গুণ, তেতিয়াহ'লে এই গাড়ীৰ চকাকেইটা চিন ক'ৰ পৰা আহিলে? আমাৰ দেউতাই কোৱা মতেতো ইয়াত চৰকাৰে কাকো সোমাবলৈ নিদিয়ে। এতিয়া গম পালি নহয়, ইয়াত গাড়ী সোমাইছে মানে কিবা এটা গণ্ডগোল আছেই। গজেন, যাবলৈ দিয়া। গুণ, এইখন চা এম্বুলেঞ্চখন। আমি ঠিকেই সন্দেহ কৰিছিলোঁ নেকি বাৰু? আকৌ মোৰ মতে মলাই পিংকুক এইখনতে আনিছে। এতিয়া ভিতৰলৈ সোমাও নে কি? আকৌ সোমাব লাগিব, নহ'লে মলাই আৰু পিংকুক কোনে বচাব হে? ব'ল ব'ল, ইহঁতক আজি তামাম পিটিম। তই পাৰিবি জানো? কিয় নোৱাৰিম আকৌ? আজিকালি মই কলগছত কিক বক্সিং প্ৰেক্টিচ কৰোঁ। কিক মাৰি মাৰি কলগছ মাৰি দিছোঁ, ঘুচিয়ে ঘুচিয়ে কলগছ মৰি গৈছে। অ'কে, ভিতৰত দেখা যাব। চাই থাক তই। ডাক্তৰ, তোৰ কাম সোনকালে ষ্টাৰ্ট কৰ। কি কাম আছে ন? সোনকালে কওক, মোক কৰিব লাগে আৰু যাব লাগে। অলপ আগত মই তোক কোৱা নাছিলোঁ নেকি? এই পোৱালিকেইটাৰ চকু, দাঁত, নখ, কিডনী চব উলিওৱা। এইবোৰ উলিওৱা কাম চব তোৰ। এইবোৰ কৰিবলৈহে বেয়া পাওঁ মই, ইমান টান কাম দিয়া তোমালোকে। নহ'লে তোক মাতিছোঁ কেলেই? মোৰ লগত কথা পাতি থাকিবলৈ মাতিছোঁ নেকি? যা জল্দি কৰ, সোনকালে নখ চখ সেইবোৰ এৰুৱা। এই বস্তুবোৰ সোনকালে বাহিৰলৈ পঠাব লাগে, ফ্লাইট ৰেডি হৈ আছে। আৰু এটা কথা, কিডনী ভাগে থবি, নখ ভাগে থবি, দাঁত ভাগে থবি দেই। আগতে ক'লোঁ ভাগে ভাগে থবি।
আকৌ মোৰ যাতে পিছত কাম নাবাঢ়ে। হ'ব দিয়া, কৰিম নহয়। অ'ৰা কি কৰিব লাগে অ'? মই কৰিম নেকি? হে, এই পোৱালিটো ক'ৰ পৰা আহিলে? কাকলো তই আমু কাক পোৱালি বুলি কৈছ হে? এই আমু কাক? এই পোৱালি আকৌ বহুত ওপৰৰ মাল, তই নাজান? এইটো পোৱালি য'ৰ তোৰ পৰা টপকি যায়, তই মাটিৰ তলত থাকিলেও মাটিৰ তলত টপকি গৈ তোক তাৰ পৰা চুচৰাই নিয় মানুহ, মই গম পাইছ নাই হে? ডাইলগ মাৰিছে চা। এই পোৱালি, তোৰ নাম কি বে? সকলো দুখীয়াৰ সহায়ক, সকলো দুৰ্বলীৰ শক্তি, ফুপুলা গাঁৱৰ ভাই, দা গজেন ভাই। আৰু এটা পোৱালি। ঐ, মই তোক আহোঁতে অথনি চুক্তি কৰি আহিছিলোঁ নাই কোনো কাৰণতে ফচিব নালাগিব বুলি। এতিয়া মোক ফচালি, মোৰ চাকৰিটো যাব। ঐ বুঢ়া, তোৰ চাকৰি কথা গুলিবাৰ। আৰু দুটা পোৱালি পাইছোঁ, দেখিছ নাই? ইহঁতৰ দুটাক ধৰিব পাৰিলে আৰু টকা পাম। আমি মালদাৰী হৈ যাম, কোটিপতি হৈ যাম। ধৰ ইহঁতক। এই শুন, হামলা! আয়া, কঁকালটো ভাগিলেও। চুলি ৰঙা পোৱালি চালা, তোক আজি গুণ বহি দে। আউ! ঐ টকলা, তই মোক মাৰ খাবলৈকে ইয়ালৈ মাতিছিলে। উঠ, মাৰ ইহঁতক। ঐ বুঢ়া, অকল ময়ে টকলা নহয়, তয়ো টকলা। তোৰ মূৰত কি চুলি আছে বুলি ভাবিছ নেকি তই? অ'কে, হ'ব দে। তই টকলা নাম্বাৰ 1, মই টকলা নাম্বাৰ 2। হ'লতো? হ'ব, এতিয়া উঠ। এতিয়া আমি 2 টকলা মিলি ইহঁত পোৱালি দুটাক ধৰি লৈ ইহঁতৰ নাক কাণ কাটি বিকি দিব লাগে। মুঠতে আমি কোটিপতি হ'ব লাগে। উঠ, ইহঁতক ধৰিব লাগে। ৰাইট। 2 পোৱালি, এতিয়া তহঁত দুটা ক'ত যাবি? ক'ত যাবি এতিয়া হে? এতিয়া আমি 2 টকলা মিলি তহঁত গোটেই 4টা পোৱালিক খতম দি দিম। এই বাদ দে, তহঁতৰ নিচিনা 10টা টকলা আহিলেও মোৰ এই নোম দাল হিলাব নোৱাৰ, মই কৈ দিলো। পাৰিলে লিখি ল। অ'কে পোৱালি, দেখা যাব। কিন্তু মই এতিয়া লিখিব নোৱাৰোঁ দেই, মোৰ প্ৰেছক্ৰিপশ্যনখন হস্পিটেলত থাকি আহিলে। পিছত লিখি ল'ম, হ'বনে?